নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বহুদিনৰ মূৰত তোমালোকলৈ বুলি ভিডিঅ' বনাবলৈ ওলাইছো সকলোৰে খা খবৰ নিশ্চয় ভাল আজি মই দশমমান শ্ৰেণীৰ অংক 2.2 ৰ অনুশীলনীৰ অংককেইটা কৰি দেখুৱাম বহুত ছাত্ৰ ছাত্ৰীয়ে 2.2 অংকখিনি ইমান টান পায় মই কিয় বুজি নাপাওঁ তো আজি মই এনেকুৱা ধুনীয়াকৈ বুজাই দিম যে সকলো ছাত্ৰ ছাত্ৰীয়ে খুব ধুনীয়াকৈ বুজি পাব অনুশীলনী 2.2 অনুশীলনী 2.2 ত আছে এক নম্বৰত আছে কি x স্কয়াৰ minus 2x minus 8 এইটো এটা বহুপদ প্ৰশ্নটো এবাৰ ভালদৰে পঢ়ো দিছে তলৰ দ্বিঘাত বহুপদবোৰ শূন্য ওলোৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা আমি উৎপাদক বিশ্লেষণ নিশ্চয় জানো আৰু যিসকলে উৎপাদক বিশ্লেষণ জানে এই অংকটো তেওঁলোকৰ কাৰণে বাও হাতকা খেল একেবাৰে ইজি পানী আৰু উৎপাদক বিশ্লেষণ নজনা সকলে উৎপাদক বিশ্লেষণ শিকি লোৱাটো একো ডাঙৰ কথা নহয় একদম ইজি হয় তো আমি আৰম্ভ কৰো কৈছে এই পদবিলাকৰ শূন্যৰ মান এই বহুপদটোৰ শূন্য ওলাব দিছে আৰু এই শূন্যবোৰ আৰু এই সহগবোৰ ইয়াৰ সন্মুখত যিবিলাক থাকে এই আখৰ x y z নাথাকক তাৰ সন্মুখত যিবিলাক থাকে এইবিলাকক কয় সহগ কৈছে এই গোটেই দ্বিঘাত বহুপদটোৰ শূন্যবোৰৰ আৰু সহগবোৰৰ মাজত এটা সম্পৰ্ক আছে এই সম্পৰ্কটো আমি সত্যাপন কৰিব লাগে মানে প্ৰমাণ কৰিব লাগে সত্যাপন কৰিব লাগে ঠিক আছে তো প্ৰথম কামটো হ'ব আমি এটো খুব ধুনীয়াকৈ উৎপাদক বিশ্লেষণ কৰিম তো উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম বহুতে বহুত ধৰণে কৰে px ধৰে বা ধৰু px ইমান এনে ধৰণে ধৰি লয় গতিকে ইমান ধৰণৰ জেঙলৈ নাযাওঁ একদম সহজভাৱে কৰোঁ তো প্ৰথম আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক কেনেকৈ বিশ্লেষণ কৰে প্ৰথমতে এই x স্কয়াৰৰ লগত 1 এটা থাকে আৰু একদম শেষৰ ৰাখিটো মানে 8 আৰু 1 এই দুটা পূৰণ কৰিব লাগে 8 * 8 তাৰছত এটুক আকৌ উৎপাদক কৰে উৎপাদক আমি এনেকৈ কৰোঁ ছুটি নিয়মত 8 থাকিলে কিহেৰে হৰণ যায় 2 4 থাকক 6 থাকক 8 থাকক ইবিলাকক কিহেৰে 2 এৰে যায় তো 2 এৰে যদি আমি 8ক হৰণ কৰোঁ 4 পাম আকৌ 4ক হৰণ কৰিলে কি পাম আকৌ এনেকৈ 2 পাম তো কি পালো 2 2 2 2 তিনটা পালো হয়নে এতিয়া এই 2 2 2 তিনটাৰ মাজত এই দুইটো ইহত গেটাৰ মাজত এনেকৈ সম্পৰ্ক স্থাপন কৰিব লাগে যাতে আমি এই দুইটো ওলাব পাৰো তো আমি এটা কাম কৰিব পাৰো 2 2 গুণ 4 4 পৰা যদি 2 টো বিয়োগ কৰি দিও তেতিয়া মই 2 পাম আৰু ইবিলাক যেটো মাইনাস চিন আছে এটো বিয়োগ দি পেলে সম্পৰ্কটো স্থাপন কৰিব লাগিব গতিকে আমি পালো কি x স্কয়াৰ মাইনাস এই 2 টো কেনেকৈ পালো 2 2 গুণ 4 4 পৰা যদি মই 2 এটা বিয়োগ কৰি দিও তেতিয়া এই 2 টো পাম হল এটো মই ভাঙি এনেকৈ লিখিব পাৰো তাৰপিছত x টো মই এতিয়া তলত ধুনিয়াকৈ পাতি দিম -8 হল এতিয়া ধুনিয়াকৈ পূৰণ কৰো x স্কয়াৰ মাইনাস ব্ৰেকেট আছে এটো তো সবে জানো এটো লগত এটো পূৰণ হয় -4x মাইনাস এ প্লাস হয় 2x হয় -8 হয় হল এতিয়া দুজোৰ পালো এটো এটা একজোৰ এটো এজোৰ এই এজোৰৰ পৰা আমি কমন টানিব লাগে x স্কয়াৰ -4x আছে ইয়াত x দুটা আছে ইয়াত x এটা আছে মানে আমি যেটো সৰু সবতকে x এটা থকাটো আমি কমন টানিম তো x এটা কমন টানিলো তে ইয়াৰ আমি সাম x দুটাৰ পৰা এটা গুছি আহিলে কেটা x থাকিব এটা x তো আমি এটা x ইয়াত লিখিম মাইনাস x টো গুছি আহিলে x টো ইয়াত কি থাকিলে 4 তো আমি ইয়াত 4 লিখিম প্লাস 2 আৰু 8 এই দুটাৰ পৰা কি কমন যায় 2 এৰে হৰণ যায় 2 এবাৰ যায় আকৌ 8কো হৰণ যায় 2 4 গুণ 8 মানে 2 টো আমি কমন টানিব পাৰো গতিকে 2 কমন টানিলো x হল -2 8ত কেবাৰ যায় 4 বাৰ যায় হল এতিয়া x - 4 আৰু x - 4 এটো উৎপাদক বিশ্লেষণ কৰি যদি আমি এনেকৈ দুটা বস্তু যদি মিলাই দিব পাৰো তেনে হলে আমাৰ মুখত এটা খুব ধুনিয়া হাঁহি ওলাই যাব লাগে হয়নে যে আমাৰ অংকটো শুদ্ধ হৈছে গতিকে x - 4 আৰু x - 4 এই দুটাক আমি এবাৰ লিখিম আৰু যি কিটা আমি কমন টানিছিলো হিহত দুটাক আমি একলগ কৰি পেলে এবাৰ লিখিম x + 2 আৰু x - 4 দুটা পালো এই সমীকৰণটোৰ এগিটাৰ মান ঠিক আছে এতিয়া কৈছে এই মান কিটাৰ মান শূন্য গতিকে আমি লিখিম এতেকে x - 4 = 0
আকৌ এটা সাইডে লিখিম আমি এটো সাইডে লিখিলো x + 2 = 0 এতিয়া এটোক আমি সমীকৰণ কৰিম যোগ বিয়োগ আমি ক্লাস 8 6 7 তো এবিলা অংক পাও তো x লিখিলে 4 টো কলে গুছি যাব সমান চিহ্ন হিফালে গুছি গলে চিহ্নটো চেঞ্জ হৈ যায় 4 দিলো এটো কি হ'ব x = হিফালে গুছি গল -2 হৈ গল তে আমি কি পালো শূন্যৰ মান গিটা পালো এটা পালো 4 এটা পালো -2 হয়নে এতিয়া হা একদম ইজি এতিয়া সম্পৰ্কটো স্থাপন কৰিব লাগিব ন সম্পৰ্কটো স্থাপন কৰিবৰ কাৰণে আমি দুটা বস্তু জানিব লাগিব এটা হল এই শূন্য দুটাৰ যোগফলৰ এটা সূত্ৰ আছে হা আৰু শূন্য দুটাৰ পূৰণফলৰ এটা সূত্ৰ আছে এই যোগফল আৰু পূৰণফলটোৰ আমি সেই বস্তু দুটা উলিয়াই পেলে সম্পৰ্কটো স্থাপন কৰিম গতিকে আমি আহো এটুক ধৰো আমি আলফা আলফা কেনেকৈ লিখে আলফা = 4 এটুক আমি ধৰো বিটা বিটা = -2 তো এই দুটাক যোগ কৰিলে কি হ'ব আলফা + বিটা = 4 প্লাস এটু বিটাৰ মানটো -2 আছে ন গতিকে -2 দিলো তো কি হ'ব 4 আৰু প্লাসে মাইনাসে মাইনাস হৈ যাব 4 পৰা 2 গল 2 পালো মানে শূন্য বিলাকৰ আলফা আৰু বিটাৰ যদি সমষ্টি মানে শূন্য দুটাৰ যোগফলৰ সমষ্টি কিছু মানে বহুত আখৰে লিখি থাকে শূন্য দুটাৰ যোগফলৰ সমষ্টি এনেকে লিখে হা গতিকে আমি ইমানখিনি নকৰো আলফা আৰু বিটা যদি লিখো এটো নিলিখিলেও হ'ব তে আলফা + বিটাৰ মানটো কি পালো 2 পালো এইবাৰ কি কৰিম আলফা আৰু বিটাক পূৰণ কৰিব লাগে তো আলফা * বিটা = 4 * -2 হয়নে মানে শূন্য দুটাৰ গুণফল তো গুণফলক পূৰণ কৰিলে কি হ'ব 4 × 2 = 8 মাইনাস আৰু প্লাস আছে -8 হ'ব হৈ গল এতিয়া মই গুণফল উলিয়ালো আৰু যোগফল উলিয়ালে এতিয়া ইহত দুটাৰ মাজত সম্পৰ্কটো কেনেকৈ স্থাপন কৰিম এতিয়া আৰু এটা সূত্ৰ খালি মনত ৰাখি থব লাগে যে আলফা আৰু বিটাক আমি এটা সূত্ৰৰে প্ৰতিপন্ন কৰিব পাৰো সেইটো হল -b/a আলফা + বিটাক আমি -b/a লিখিব পাৰো আৰু আলফা * বিটা সূত্ৰটো মনত ৰাখিব লাগে c/a একদম এতিয়া মনত ৰাখি লোৱা যে দুটা শূন্য দুটাৰ যোগফলৰ সমষ্টি সূত্ৰটো হল -b/a আৰু শূন্য দুটা পূৰণফলৰ সমষ্টি পূৰণফলৰ সূত্ৰটো হল c/a মনত ৰলে -b/a যোগ হলে -b/a পূৰণ হলে c/a হল এই দুটা মনত ৰাখাৰ লগে লগে আমি আৰু এই যে দ্বিঘাত সমীকৰণটো যে থাকে এটোটো এটা ফৰমেটত থাকে সেই ফৰমেটটো কি ax² + bx + c আমি এটো জানো এনেকুৱা এটা ফৰমেটত থাকে তো আমি এবাৰ চাও ax² + bx + c লগত এটো কেনেকৈ মিলাম যে ax² a মান কিমান আছে একো নাই মানে ইয়াত 1 এটা আছে তো a মানটো আমাৰ ইয়াত কি হ'ব 1 x ৰ মানটো কি আছে ax² + bx প্লাস হ'ব লাগে আমাৰ সূত্ৰ মতে কিন্তু ইয়াত মাইনাস আছে গতিকে আমি মাইনাসটো লিখিব লাগিব তো b মানটো আমি কি লিখিম b মানটো লিখিম আমি -2 c কি আছে 8 আছে এনে সূত্ৰ মতে কি থাকে প্লাস থাকে কিন্তু ইয়াত মাইনাস থাকে কাৰণে আমি c মানটো -8 লিখিম পাই গলো নে a মান 1 b মান -2 c মান -8 বাস এই বস্তুটো আমি এতিয়া ইয়াত মিলাম মই কৈছিলো আলফা + বিটা সূত্ৰটো এটো -b/a এতিয়া সিধা তুমি ইয়াত = দি -b/a লিখি দিয়া লিখি দিলো বা ইয়াত তুমি এনেকে সিধা মু জাগা নাই কাৰণে মই এনেকে লিখিছো = c/a লিখি দিয়া হল এতিয়া সূত্ৰটো আনা b মান কিমান পাইছো -2 পাইছো তো b জাগাত = দি এই সূত্ৰ -2 থাকিবই আৰু b মানটো লিখি দিলো a মানটো কিমান পালো 1 টো লিখি দিলো হৈ গল = c মানটো কিমান পালো -8 মই -8 লিখি দিলো a মানটো কিমান পালো 1 লিখি দিলো হলে তো এতিয়া আমাক চোৱা -2 পালো -8 পালো হয়নে এতিয়া তুমি এনেকে ঘূৰি পেলে যদি চোৱা -2 টো কিহৰ সহগ x ৰ সহগ হয়নে এতিয়া তুমি এই বস্তুখিনি আমি মুখস্থ জানোৱে যেতিয়া মই দেখি খালি বুজাবৰ কাৰণে কৰি দিও লিখাটো তোমালোকে দীঘলকৈ লিখিব পাৰা = দি আকৌ -2 টো জায়গাত খালি লিখি দিব লাগে এটো যে -2 x ৰ সহগ এই সূত্ৰ -2 থাকিবই এই -2 টোৰ জায়গাত লিখি দিব লাগে x ৰ সহগ হল 1 টো কিহৰ সহগ x² ৰ সহগ x² ৰ সহগ হয়নে এটো x² ৰ সহগ 1 গতিকে আমি ইয়াত কি লিখিম x² ৰ সহগ
হৈ গ'ল নে কিছুমানে এই বস্তুটোৱে বুজি নাপায় এই বস্তুটোৱে লিখিব নোৱাৰা হৈ যায় x ইজ সহগ কি x স্কোৱাৰৰ সহগ কি খেলি মেলি কৰে তো এতিয়া -8টো কি লিখিম আমি -8টোৰ মান হ'ল c হয় নহয় জানো গতিকে আমি কম c আৰু এটোক ধ্ৰুৱক বুলি কয় গতিকে আমি এটোক কম ধ্ৰুৱক বুলি লিখিম ঠিক আছে নে এটোক ধ্ৰুৱক বুলি লিখিলো আৰু 1 অলৰেডি এবাৰ লিখিছোৱে 1 x স্কোৱাৰৰ সহগ গতিকে আমি x স্কোৱাৰৰ সহগ লিখিম হৈ গ'ল বাস এতিয়া আমি কি ধ্ৰুৱক শূন্যৰ মান উলিয়াই পেলাই ধ্ৰুৱকৰ সহগ বিলাকৰ মাজত এই সহগ বিলাকৰ মাজত ইয়াক আমি মিলাই দিলো হয় না সত্যাপনটো হৈ গ'ল নে এতিয়া আমি ধুনিয়াকে ইয়াক সুন্দৰকে সত্যাপন কৰা হল বুলি আমি লিখি দিব পাৰো বুজিলে নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিমান সুন্দৰ অংক একদম মজা ইয়াত 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কলৈকে কেতিয়াবা দি দিয়ে হা গতিকে এই মাৰ্কটো তোমালোকে পাবা একদম ইজি হয়নে মই বহুত বেছি লিখি মেলি তোমালোকক কনফিউজ কৰা নাই ডাইৰেক্ট এবাৰতে লিখি পেলাই মই বুজাই দিছো তোমালোকে আকৌ এবাৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে শুনিলে অংকটো ধুনিয়াকে কৰিব পৰা হৈ যাবা 2 নম্বৰটোত আছে 4s স্কয়াৰ মাইনাস 4s প্লাস 1 নহয় নে কিতাপত এনেকৈ আছে এতিয়া সেই আগৰ দৰে মই আৰু বহুত বেছি কথা নকওঁ আগৰ দৰে মাত্ৰ মই কৈছো উৎপাদক বিশ্লেষণ কৰিব লাগে উৎপাদক বিশ্লেষণ জানিব লাগিব তো প্ৰথম 4 আছে 1 আছে 4 গুণ 4 নহয় নে এইবোৰ মই জাস্ট প্ৰথম কৰাখিনি কাৰণে মই এনেকৈ পাতিছো নহলে এইবোৰ পাতিব নালাগে এইবোৰ আমি নিজে নিজে কৰিব পৰা হৈ যাও তো 4 থাকিলে তো ইয়াত উৎপাদক বিশ্লেষণ কৰিলো 2 দুগুণ 4 2 2 থাকিলে না তো এই 2 2 ৰ মাজত কি সম্পৰ্ক ঘটাব পাৰিম যে 2 আৰু 2 যোগ কৰি দিলে 4 হয় হা তো কেনেকৈ কৰিম 4s স্কয়াৰ মাইনাস 4 টোক আমি কেনেকৈ ভাঙিম 2 যোগ 2 হলে তাৰছত s টো আছে লগত s লিখিলো প্লাস 1 লিখিলো হয়নে তাৰ পিছতে কি আহিলে 4s স্কয়াৰ এটো পূৰণ কৰিব লাগে -2 আৰু s ক পূৰণ কৰিলে কিমান 2s আৰু মাইনাস এ প্লাস এ কি হৈ যাব মাইনাস হৈ যাব আকৌ কি হৈ যাব 2s হৈ যাব প্লাস 1 হৈ যাব হয়নে এতিয়া চাৰিটা সংখ্যা পালো হয় নাই এজুৰ আৰু এজুৰ এটো মাজত আমি এতিয়া কমন টানিম এটো মাজত আমি কমন টানিম তো আমি এটো মাজত কমন টানিলে কিমান 4s স্কয়াৰ আছে -2s আছে মানে 2 আৰু 4 এই 2 টো 2 গুণ 2 আৰু 2 4 গুণ 2 গুণ 4 গতিকে আমি 2 টো কমন টানিব পাৰো 2 s দুটা আছে s এটা আছে গতিকে আমি দুইটাতে s এটা আছে গতিকে আমি এটা s টানিম টানাৰ পিছত এতিয়া ইয়াত কিমান থাকিব 2 4 হৰণ কৰিলে 2 দুগুণ 4 2 এটা থাকিব s এটা গুছি আহিল আৰু এটা s থাকিব ইয়াত -2s টো গুছি আহিলে ইয়াত থাকিব কিমান 1 তো ইয়াৰ পৰা কিমান মাইনাস আমি 1 এটা কমন টানো তেতিয়া কি থাকিব 1 এটা কাৰণ এটো 1 আছে ইয়াত s তে একো নাই ইয়াতো s এটা আছে গতিকে s কমন টানিব নোৱাৰো 1 -1 কমন টানিলো ইয়াত কি থাকিলে 2s থাকিলে তে মাইনাস এ প্লাস এ যদি মই পূৰণ কৰো মাইনাস প্লাস এ মাইনাস হল হনে 1 গুণ 1 2s - 1 এতিয়া এই 2s মাইনাস আমি এনেকে নাজানাকে কৰি আহতে এই দুটা অটোমেটিক মিলি গল নে মিলি গল মানে অংকটো শুদ্ধ হৈছে হা এতিয়া আৰু আমাৰ মনটো ফুৰ্তি লাগি যাব লাগে 2s - 1 দুইটা এক লগত আমি এবাৰ লিখো আৰু যি দুটা এক লগ নাই এগিটা ইটো বা দুইটা একে হৈ গল মিলি গল কিন্তু কেতিয়াবা এবিলাক নিমিলে হা গতিকে আমি দুটা এনেকে লিখি ললো এতিয়া আমি কি কৰিম এই 2s - 1 ৰ মান শূন্য কৰিব লাগে হয়নে এই মানগিটা যেতিয়া আমি এটো দ্বিঘাত বহুপদটোক আমি এনেকে উৎপাদক বিশ্লেষণৰ মান পালো কৈছে এই মান বিলাকৰ মান শূন্য তেতিয়া হলে এই বস্তুটো বুজি পাইছো এনেকে লিখে মানে এটাকে এটা দি ললো 2s - 1 = 0 লিখিলো হয়নে 2s টো যদি ইয়াত থাকি যায় 1 টো কলে গুছি যাব হিফালে গুছি যাব 1 হ'ব মই যদি s টো ৰাখি দিও 2 টো কলে যাব তললৈ গুছি যাব এটো পুৰা মজাকে জানো হয়নে তাৰ পাছতে আমি মাজত এটা আজ দিলো এইটো কৰিলো এবা এইটো কৰিলো কথা নাই একে যেহেতু একে ওলাব বাস এনেকে কৰিলো 2s = ইফালে গুছি গল 1 হল s = কিমান হল 1/2 হল পাই গলো এতিয়া মান এই শূন্য মান আমি দুটা পাই গলো হয়নে তাৰ পিছতে কি কৰিব দিছিলো পিছতে মনত ৰাখিব প্ৰথম উৎপাদক বিশ্লেষণ তাৰ পিছত শূন্য মান গিটা এনেকে উলিয়াই ললো তাৰ পিছত এটুক আলফা বুলি লিখে আলফা = হাফ তাৰ পিছত এটুক বিটা = হাফ হয়নে তাৰ পিছতে কি এতিয়া আলফা আৰু বিটাৰ মান পোৱাৰ পাছত আমি মনত ৰাখিম যে এটোটো সিস্টেম আছে প্ৰথম উৎপাদক বিশ্লেষণ কৰিব লাগে তাৰ পিছত শূন্যৰ মান কেটা উলালো তাৰ পিছত এই আলফা আৰু বিটাটো আমি উলিয়াই ললো এতিয়া তোমালোকে ax² + bx + c এই ফৰমেটটোত এই বস্তুখিনি কেনেকে a মান কি b মান কি c মান কি এই বস্তুটো লিখি লবা হলনে তো আমি লিখিব পাৰো ইয়াত
এ ইজ ইকুৱেল টু মানে এই এছ স্কুৱাৰৰ সহগ হয়নে নহয় মানে আমি এ এক্স স্কুৱাৰ প্লাছ বি এক্স এনেকুৱা হয় তো এছ স্কুৱাৰৰ সহগ বুলিও লিখিব পাৰা ইয়াত এছ স্কুৱাৰৰ সহগ এনেকৈও লিখিব পাৰা বহুত বেছি যদি বোলে মই সহগ চহগ ইমান লিখি নাথাকোঁ হা তেতিয়াহ'লে তোমালোকে এ বুলি লিখিব পাৰা এছ স্কুৱাৰটো মুচি পেলাই ডাইৰেক্ট ইয়াত এ ইজ ইকুৱেল টু 4 বি ইজ ইকুৱেল টু -4 হা আৰু চি ইজ ইকুৱেল টু 1 হৈ গ'ল নে এনেকৈ লিখি দিলে ছাৰসকলে ধুনীয়াকৈ বুজি পাই যাব হ'ল এতিয়া মেথডটো বুজিছে না প্ৰথম 1 নম্বৰ কাম এই বস্তুকেইটা কেনেকৈ কৰিবা সেইটো খালি অলপ মনত ৰাখি ল'বা যিসকলে বহুত বেছি প্ৰেক্টিছ নকৰা বা সৰুতে 9ত 8ত ইমান বেছি অংক কৰা নাই তেওঁলোকে এই বস্তুকেইটা মনত ৰাখিলে প্ৰথমতে উৎপাদক বিশ্লেষণ উৎপাদক কৰিবা এইটো যে মাজত কেনেকুৱা কি কোনকেইটা অংক এইটো কৰিব লাগে যে শূন্যবিলাক আৰু সহগবিলাকৰ মাজত সম্পৰ্ক যে সত্যাপন কৰাখিনিত কেনেকৈ কৰে চিষ্টেমটো প্ৰথমতে উৎপাদক বিশ্লেষণ 2 নম্বৰতে কৰিম কি শূন্যবিলাক ওলাই আলফা আৰু বিটাৰ মান লিখিম 3 নম্বৰতে কি কৰিম এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি এই সূত্ৰটোৰ লগত মই প্ৰশ্নত দিয়া সূত্ৰটো মিলাই পেলাই এৰ মান কিমান বি মান কিমান চি মান কিমান সেই বস্তুটো লিখি ল'ম ঠিক আছে এতিয়া আমি এই আলফা আৰু বিটা যোগ কৰি দিম হৈ গ'ল আলফা প্লাছ বিটা ইজ ইকুৱেল টু কিমান হ'ব হাফ প্লাছ হাফ এইটো কি কৰে এইটো থাকিলে যোগ থাকিলে এইটোক আকৌ কি কৰে লসাগু ল'ব লাগে হয়নে 2 আৰু 2 লসাগু 2 হয় 2 লগত 2 হৰণ কৰিব লাগে নিশ্চয় জানা এইবিলাক অংক নহয় জানো ক্লাছ বহুত 5 6 তো এইবিলাক আজিকালি আছে 2 লগত 2 গ'লে এবাৰ যায় 1 গুণ 1 যোগ 2 লগত 2 হৰণ কৰিলে এবাৰ যায় আকৌ সেই 1 পোৱাটোক ওপৰৰ 1টোৰ লগত পূৰণ কৰি দিব লাগে 1 গুণ 1 হৈ যায় তো 2 ওপৰত 1 কিমান 2 হ'লনে এইটো মই কাটাকাটি কৰি দিলে কিমান থাকিব 1 থাকিব মানে আলফা আৰু বিটাৰ সমষ্টি 1 হয়নে তো শূন্য দুটাৰ যি শূন্য দুটা পালো এই দুটাক যদি মই যোগ কৰো তেনেহলে কি পাম 1 পাম ঠিক আছে এটা মই যে কৈছিলো আগতেও আমি অংকটোত কৈছো যে আলফা প্লাস বিটাৰ এই সূত্ৰটো আমি মনত ৰাখিব লাগিব কোনটো -b/a আলফা প্লাস বিটা শূন্য দুটাৰ যোগফলৰ সমষ্টি সমান -b/a আলফা প্লাস বিটা -b/a একদম মনত ৰাখি লোৱা ঠিক আছে তো এটা আলফা প্লাস বিটাক এটুক যদি মই এটা সূত্ৰত পঢ়াও is equal to -b/a হয়নে এতিয়া -b ইয়াত কিমান আছিল -4 হয়নে তো -4 হলে কি হ'ব মাইনাস তো এটো সূত্ৰৰ মাইনাস আছে a -4 তো মই ইয়াত পোৱা b মানটো বহাই দিলো আৰু a মানটো কিমান আছে 1 আছে হয়নে -b a মান মিলা নাই দেখোন মিলা নাই ভয় কি হল কবাত ভুল হৈছে ইয়েস ভুল হৈছে a মান 4 b মান -4 হয় নহয় গটিকে a মান 4 পাতিব লাগিছিল মই গটিকে মই 4 পাতিব লাগিব a মান কিমান আছে 4 ঠিক আছে তো 4 আৰু এতিয়া মই এই 4 মাইনাসে প্লাস হৈ যাব প্লাস 4 হৈ যাব তো 4 আৰু 4 কাটাকাটি কৰিলে 1 পাম নে নাপাম তো এইটো লগত এইটো মিলিলে সম্পৰ্ক হলনে বাস এতিয়া আমি ধুনিয়াকে এইটো আমি ইয়াত লিখিব পাৰো এটো এটা লিখি দিলে হল -4 কিহৰ সহগ আছিল এটো তুমি এতিয়া বি সহগ বুলিও লিখিব পাৰা বা s ৰ সহগ বুলি লিখিব পাৰা এটো s ৰ সহগ হয় না s ৰ মাইনাস এটো হ'ব মাইনাস s ৰ সহগ হয়নে আৰু 4 মানটো কি আছিল a হয়নে s স্কয়াৰ সহগ এটো s স্কয়াৰ সহগ হয়নে তো আমি ইয়াত লিখি দিম s স্কয়াৰৰ সহগ হৈছে এতিয়া আহিব আলফা প্লাস বিটা কৰিলে এবাৰ কি কৰিব লাগিব ক কৰিবনে পূৰণ কৰিব লাগিব আলফা ইনটু বিটা ইজ ইকুৱেল টু হাফ প্লাস হাফ হয়নে পূৰণ হাফ ইনটু হাফ হলে তে পূৰণটোত বহুত বেছি জেং নাই বুলিলে কৰিব নালাগে লসাগুচকত ডাইৰেক্ট ওপৰে তলে পূৰণ ওপৰগিটা ওপৰত পূৰণ তলগিটা তলত পূৰণ 2 গুণ 4 1 গুণ 1 হলে এটা আলফা আৰু বিটা সূত্ৰটো কি আছিল ইজ ইকুৱেল টু c/a হয়নে এটা c মানটো কি ধ্ৰুৱক ইয়াৰ লগত c মানটো মিলি আছে নে এইটো মিলি আছে মানে c টো এটা ধ্ৰুৱক পাই গলো এটো ধ্ৰুৱক আৰু a মানটো কি পালো a মানটো কিমান পালো 4 মানে কি হল s স্কয়াৰৰ x স্কয়াৰ নহয় জানো s স্কয়াৰ সহগ তো আমি লিখিম s স্কয়াৰৰ সহগ হল
বাছ সত্যাপন হৈ গ'ল বাছ ধুনীয়াকৈ আমি লিখি দিম সত্যাপন কৰা হ'ল এইটো অংক হ'লে ধুনীয়াকৈ এনেকৈ কৰি প্ৰথমতে মই উৎপাদক বিশ্লেষণ কৰিলোঁ আলফা বিটা ওলালোঁ এ বি চি মান লিখিলোঁ নহ'লে তোমালোকে ইয়াৰ লগত মিলাইও লিখিব পাৰা এ এক্স স্কুৱাৰটো তাৰপিছত এছ স্কুৱাৰৰ সহক বি স্কুৱাৰ এ বি চি লিখিলেও হ'ল কথা নাই এনেকৈ লিখি আহিলোঁ তাৰপিছতে আনি এইখিনি সমাধান কৰিলোঁ বুজি পাইছেনে এইটো অংক এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো কৰিম ঠিক আছেনে আগতে আমি এনেকৈ চিলেটত বহুত অংক কৰিছিলোঁ বহুত প্ৰেক্টিছ কৰিছোঁ 2খন 3খন চিলেট মিলাই লৈ গৈছোঁ আজিকালি এখন বৰ্ড পাই সেইকাৰণে বৰ্ডখনকে মই ধুনীয়াকৈ পাৰি লৈ চিলেটৰ নিচিনাকৈ অংকবিলাক কৰিছোঁ মোৰ একদম আগৰ দিনৰ কথাবোৰলৈ মনত পৰি গৈছে তেতিয়াহ'লে মই এবাৰ তোমালোকক 3 নম্বৰটো কৰি দেখাওঁ আহা 3 নম্বৰটো চাই লওঁ 3 নম্বৰটোত কি আছে 6x স্কুৱেৰ মাইনাছ 3 মাইনাছ 7x ঠিক আছে এতিয়া কথাটো হ'ল ইয়াত আমাৰ উৎপাদক বিশ্লেষণ কৰিম কিন্তু 7 এইটো এটা কাৰবাৰ হ'ল এক্সটো ইফালে থাকিব লাগিব মানে এইটো আদৰ্শ ঠাঁচ মানে ডাঙৰৰ পৰা সৰুলৈ 2 এক্সটো ইয়াত তাৰপিছত ধ্ৰুৱকটো ইফালে এনেকুৱা ঠাঁচত থাকিব লাগে এইটো অকণ উল্টা পুল্টাকৈ দি দিছে গতিকে আমি এই ঠাঁচটো আমি নিজে বনাই ল'ব পাৰোঁ ঠিক আছে তো আদৰ্শ ঠাঁচটো আমি বনাই লওঁ 6x স্কুৱেৰ মাইনাছ 7x মাইনাছ 3 হ'ল এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম ঠিক আছে উৎপাদক বিশ্লেষণৰ প্ৰথমটো কি নিয়ম কৰিব লাগিব মনলৈ এই প্ৰথমটো আৰু এই লাষ্টটো পূৰণ কৰিব লাগিব 6 3 গুণ 18 সাইডত ধুনীয়াকৈ কৰি ল'বা 6 2 গুণ 12 6 3 গুণ 18 এতিয়া ইয়াত 8 আছে 8ক কিহেৰে হৰণ যাব 2 এৰে যায় গতিকে আমি 2 এৰে কৰিব পাৰিম উৎপাদক বিশ্লেষণ 2 9 গুণ 18 9 আছে কিহেৰে যাব 3 3 গুণ 9 হ'ল 2 3 3 পালোঁ এতিয়া এনেকুৱা দুটা সংখ্যা পূৰণ কৰি এটা যোগ বিয়োগ কৰিব লাগিব যিটো আমি 7 পাম হয়নে তো এইটো কি কৰিম 3 3 গুণ 9 9ৰ পৰা যদি 2 বাদ দিওঁ আমি 7 পাম পুৰা হৈ আছে হয়নে তো এইকেইটাতো একদম ইজি উৎপাদক বিশ্লেষণ দিছে ইয়াতকৈ বহুত টান উৎপাদক বিশ্লেষণ আছে তো মই মাইনাছ এইটো মাইনাছটো মাইনাছ লিখিলোঁ 7টোক আমি কেনেকৈ ভাগিম 9ৰ পৰা 2 বিয়োগ কৰিম 9 মাইনাছ 2x মাইনাছ 3 এইটো পূৰণ কৰিব লাগে 6x স্কুৱেৰ মাইনাছ 9 আৰু x পূৰণ কৰিলে মাইনাছ 9x মাইনাছ মাইনাছ প্লাছ 2x মাইনাছ 3 হৈ গ'ল 4টা পালোঁ এযোৰ এতেকেতে এইযোৰ মই এতিয়া হেৰি কৰিম কমন টানিম 6x আছে 9x আছে 6 2 3 গুণ 6 2 দি নাযায় 3 দি মাৰিম 3 2 গুণ 6 3 3 গুণ 9 3 দি মজাকৈ যায় তো 3টো টানিলোঁ x স্কুৱাৰৰ x আছে এটা x টানিলোঁ হ'ল নাই এতিয়া 3 6 কেইবাৰ যাব দুবাৰ যাব 3 2 গুণ 6 x এটা গুচি আহিলে আৰু কেইটা থাকিব এটা x থাকিব মাইনাছ 3 3 কেইবাৰ যাব 3 3 গুণ 9 xটো গুচি আহিলে বাছ প্লাছ তাৰপিছতে কিমান 1 টানিম 1 টানাৰ লগে লগে কিমান থাকিব 2x থাকিব মাইনাছ 3 থাকিব হ'ল নাই চাওঁ এইটো আৰু মিলিছেনে মিলি গ'ল য়েছ অংকটো শুদ্ধ হৈছে 2x মাইনাছ 3 আৰু 2x মাইনাছ 3 মিলি যোৱা দুটা মই এবাৰ লিখিম নিমিলাকেইটাক আকৌ একলগ কৰি পেলাই লিখিম 3x প্লাছ 1 হ'লে এতিয়া আমি এইকেইটা শূন্যকেইটা ইয়াৰ মানটো পালোঁ এইকেইটা এতিয়া এইকেইটাক শূন্য কৰিব লাগে 2 নম্বৰ মই হ'লে উৎপাদক বিশ্লেষণ তাৰপিছত শূন্য কৰিব লাগে এতেকে 2x মাইনাছ 3 ইজ ইকুৱেল টু 0 মানে 2xটো মই যদি ইয়াত ৰাখোঁ 3টো সমান চিহ্ন সিফালে নিব লাগিব 3 পঠাই দিলোঁ x এনেকৈ পূৰণ হৈ থাকিলে সদায় x ক'লৈ যায় তললৈ যায় এনেকৈ থাকিলে কেনেকৈ যায় ক'লৈ যায় তলত যায় হয় না সমান চিহ্ন থাকিলে xটো লিখিলে 2টো ক'লৈ যাব তলত যাব মই এইকাৰণে 2 3 বাৰ কৈছোঁ যাতে তোমালোকৰ বহুত ধুনীয়াকৈ মনত থাকে হৈ গ'ল এতিয়া এই বস্তুটো এনেকৈ কৰি আমি xৰ মান পালোঁ ইফালে এতিয়া কৰিম 3x প্লাছ 1 ইজ ইকুৱেল টু 0 3x ইজ ইকুৱেল টু 1টো ইফালে গুচি গ'লে কিমান মাইনাছ 1 x ইজ ইকুৱেল টু কিমান হ'ব মাইনাছ 1/3 হৈ গ'ল xৰ মান পালোঁ মই আগৰ অংকটোতে কৈছিলোঁ কি প্ৰথম উৎপাদক বিশ্লেষণ কৰিলোঁ xৰ মান ওলালোঁ এতিয়া কি কৰিম ইয়াত কিমান দিয়া আছে সেই বস্তুকেইটা লিখিম মানে ইয়াত a মান কিমান আছে bৰ মান কিমান আছে আৰু cৰ মান কিমান আছে a b c d e f নহয় কিন্তু দেই কোনটো সূত্ৰ মনত পেলাব লাগিব ax স্কুৱেৰ প্লাছ bx প্লাছ c এইটো লগত মিলাব লাগিব হয়নে ax স্কুৱেৰ মানে a মান 6 তে আমি ইয়াত লিখিম a মান 6 হ'লে তো ax স্কুৱেৰ প্লাছ bx মানে 7b মানে মাইনাছত আছে তো b মান লিখিম কিমান মাইনাছ 7 c মান কিমান c মান 3 মাইনাছ 3 c মান
-3 এইকেইটা লিখি ল'লোঁ এতিয়া আমি কি কৰিম মনত হৈছেনে প্ৰথম উৎপাদক বিশ্লেষণ তাৰপিছতে মানকেইটা উলিয়াই ল'লোঁ তাৰপিছতে এ বি চিৰ নাম লিখিলোঁ এতিয়া আলফা আৰু বিটা এইকেইটাক মই আলফা আৰু বিটা বুলি ধৰোঁ লিখিবলৈ পাহৰি থাকিলোঁ তোমালোকে নাপাহৰিবা আলফা ইজ ইকুৱেল টু 3/2 বিটা ইজ ইকুৱেল টু -1/3 হয়নে এতিয়া আৰু আলফা বিটাক মই যোগ কৰি দিওঁ আলফা প্লাছ বিটা ইজ ইকুৱেল টু কিমান হ'ব আলফা প্লাছ বিটা হ'ব আলফা মান হ'ব 3/2 প্লাছ বিটাৰ মান কিমান মাইনাছ আলফা প্লাছ বিটাটোত এইটো মাইনাছ থকাৰ কাৰণে মই কি কৰিব লাগিব এতিয়া মাইনাছটো আনিব লাগিব -1/3 এতিয়া এইটো লসাগু কৰিব লাগিব এনেকৈ যোগ বিয়োগ থাকিলে এনেকুৱা থাকিলে লসাগু কৰিব লাগে তো এইটো 3 আৰু 2 লসাগু একে সেম থাকা হয় সেম পাতিলোঁ হয় সেম নাই যেতিয়া বিজোৰ আছে যে দুটা পূৰণ কৰি দিওঁ 3 2 গুণ 6 2 6 কেইবাৰ যায় 3 বাৰ যায় 3 লগত কি হয় মনত ৰাখিবা দেই 3 লগত পূৰণ হয় তলৰটো আৰু হৰটো হৰণ কৰি যিটো ফলাফল পাওঁ সেইটো ওপৰটোৰ লগত পূৰণ মাইনাছ 3 6 লগত কি হয় হৰণ 3 গুণ 3 3 2 গুণ 6 2 পাম 2টো কি কৰিম পূৰণ 2 গুণ 2 এইবিলাক একদম মজা লগা অংক 9 পৰা 2 গুচি গ'লে 7 পাই গ'লোঁ 7/6 হৈ গ'ল আলফা প্লাছ বিটাৰ মান পাই গ'লোঁ 7/6 এতিয়া মই কৈছিলোঁ যে আলফা প্লাছ বিটাৰ সূত্ৰটো মনত ৰাখিব লাগিব তো ইয়াক আমি কি বুলি লিখিব পাৰোঁ 7 -b/a লিখিব পাৰোঁ -b/a লিখিব পাৰোঁনে মই কৈছোঁ মনত ৰাখিবা আলফা প্লাছ বিটা ইজ ইকুৱেল টু -b/a সূত্ৰ তো এইটো মই সূত্ৰ মোৰ মগজটো ভাল কাৰণে আমি সূত্ৰটো মনত ৰাখোঁ কাৰণে এইটো লিখিব পাৰিছোঁ তো -b মান কিমান হ'ল এতিয়া b মান কিমান আছিলে এইটো -7 হয়নে তো b মান যদি মই মাইনাছ পাওঁ b গ'লো -7 মাইনাছ b মানটো ইয়াত বহাই দিওঁ -7 a মান কিমান আছিলে 6 a মান 6 বহাই দিওঁ হয়নে এইটো a লগত মিলি আছে b 7 পাইছোঁ হয়নে 7 মানে মাইনাছে প্লাছ কৰি দিলে 7 হৈ যায় পালোঁনে এতিয়া মই এই -7টো লিখাৰ সলনি মই কি লিখিম ইয়াত যিটো আছে এক্সৰ সহগ ঠিক আছে এক্সৰ সহগ তো এইটো তোমালোকে চকুৰে মিলাই চাবা যদি পাতিলেও পাতি দিয়া কথা নাই কিহৰ সহগ -xৰ সহগ হৈ গ'ল আৰু 6টো কিহৰ সহগ x² সহগ এইটো বস্তু আকৌ তোমালোকে বুজি নোপোৱাকৈ আছা নেকি বাৰু এইকেইটা কিন্তু দেই x² প্লাছ bx প্লাছ c যে এইটো সহগ এক্সৰ সহগ 7 সেইকাৰণে মই লিখিছোঁ এইটো যে 7 পালোঁ এইটো মাইনাছে প্লাছ কৰি দিলে 7 পাওঁ সেইকাৰণে এক্সৰ সহগ এইটো 7টো মিলি আছে নাই সেইকাৰণে এক্সৰ সহগ গৈ লিখিছোঁ আৰু 6টো এৰ সহগ লিখিছোঁ এৰ সহগ মানে x² সহগ x² সহগ লিখিছোঁ 6টো বুজি পালা এতিয়া কি কৰিব লাগিব কোৱা নিয়ম কি আছিলে উৎপাদক বিশ্লেষণ মান ইয়াত কি এ বি চি লিখিলোঁ আলফা প্লাছ বিটা লিখিলোঁ এবাৰ কি লিখিম আলফা ইনটু বিটা ইজ ইকুৱেল টু 3/2 ইনটু মাইনাছ আছে 1/3 হয় নাই এইটোতো একেবাৰে ইজি তলে পূৰণ কৰিব জানো 3 2 গুণ 6 হৈ যাব 3 গুণ 3 হৈ যাব এইটো মাইনাছটো থকাৰ কাৰণে মাইনাছ এইটো 3 2 গুণ 6 কৈছোঁ হয় লিখিছোঁ আকৌ 3 তোমালোকৰো এনেকুৱা ভুল হৈ যাব বেলেগ কথা মনোযোগ দিলে গতিকে এইটো মুচি 3 2 গুণ 6 হৈ গ'ল কাটি যায় এইটো 2 থাকিব ওপৰত 1 থাকিব মাইনাছ হাফ হৈ গ'ল ইয়াৰ সূত্ৰটো কি আছিল আলফা ইনটু বিটা ইজ ইকুৱেল টু c/a এতিয়া c মানটোৰ লগত মিলিছে নে নাই চাওঁ দেই যদি মিলিছে শুদ্ধ আৰু নাই মিলা যদি ভুল হৈছে কিন্তু c ইকুৱেল টু -1 ইয়াত c কিমান আছে -3 ইয়াত কাটি কৰা নাই কাটি নকৰিব নালাগে ঠিক আছে আমি কাটি কৰি দিয়াৰ কাৰণে এইটো খেলি মেলি হৈ গ'ল তো কাটিটো নকৰিলে তেতিয়া আমাৰ ছেম টু ছেম মিলিব দেই গতিকে এইটো কাটি কৰিব নালাগে দেই তোমালোকে -3 2 গুণ 6 3 গুণ 3 হৈ গ'ল -3/6 হয় নাই এতিয়া চোৱা c মানটো -3 আছে নে এইটো c ইজ ইকুৱেল টু -3 আৰু কিমান c a মানটো 6 আছে নে a মানটো 6 আছে নে a মানটো 6 আছে হ'লে বাছ এতিয়া তুমি লিখা c টো কি হয় ধ্ৰুৱক বুলি কওঁ হয় না ধ্ৰুৱক c টো কোন ধ্ৰুৱক a টো কি বুলি ক'ম a টো মানে ax² প্লাছ bx a মানে x² সহগ x² সহগ হ'লে বাছ প্ৰমাণিত সত্যাপন বুলি আছে প্ৰশ্নত যেতিয়া সত্যাপনে লিখো সত্যাপন কৰা হ'ল মজা অংক চোৱা ধুনীয়া উৎপাদক বিশ্লেষণ কৰিলোঁ
কৰি এ বি চি লিখিলোঁ, আলফা প্লাছ বিটা, আলফা ইনটু বিটা লিখিলোঁ, বাছ হৈ গ'ল। ঠিক আছে, এতিয়া আহা পিছৰ অংকটোলৈ। ঠিক আছে, এইবোৰ অংক কি জানা, এবাৰ কৰিব পৰা হৈ গ'লে কৰিয়ে থাকিব মন যায়। আৰু কিতাপত থকাৰ বাহিৰেও বহুত অংক আছে। যদি তোমালোকে বিচৰা যে মোক বেলেগ প্ৰেক্টিছ কৰিম, বেলেগ অংক লাগে, তেনেহ'লে মোক মেছেজ কৰিবা, মই তোমালোকক দি দিম, হ'ব? তেতিয়া প্ৰেক্টিছ কৰিবা, আৰু ইয়াত থকা যি 2, 3, 4 যি মাৰ্কে নাহক তোমালোকে আৰামছে পাই যাবা। এইবাৰ কি আছে, 4u স্কুৱাৰ প্লাছ 8u, হয়নে? এইটো কিন্তু তিনিটা নাই সংখ্যা, তো প্ৰথমটো আৰু শেষতো মানে পূৰণ কৰি উৎপাদক বিশ্লেষণ কৰি এনেকুৱা কৰিব লগা নাই। গতিকে এইটো আমি মাথা মাৰিব লাগিব, দেখাৰ লগে লগে মনত পৰিবলৈ যেতিয়া এনেকৈ আছে, গতিকে আমাৰ এটা শ্বৰ্টকাট হৈয়ে আছে, মানে কমন টানিব পৰা হৈ আছোঁ। গতিকে আমি কমন টানিম 4 আৰু 8, 4 এগুণ 4, 4 দুগুণ 8, মানে 4টো কমন যায়। গতিকে আমি 4টো কমন টানিলোঁ। ইউ দুটা আছে, ইউ এটা আছে, মানে ইউ এটা কমন টানিব পাৰিম। হ'লে ইউ দুটাৰ পৰা এটা গুচি আহিলে অকল ইউ থাকিল, প্লাছ ইউ গুচি আহিল, 4 8 হৰণ কৰিলে 4 দুবাৰ যাব, ইউ প্লাছ 2, 4u, ইউ প্লাছ 2 হৈ গ'ল। বাছ এইখিনিয়ে আমাৰ। এতিয়া আমি 4u ইজুকেল টু 0 লিখিম, ইউ প্লাছ 2 ইজুকেল টু 0 লিখিম, বুজি পালানে? এতিয়া মই এতেকে 4u ইজ ইকুৱেল টু 0, মানে ইউ ইজ ইকুৱেল টু 0, 4টো কলেজ যাব, তলত যাব। যিকোনো সংখ্যাক আমি যিমানে হৰণ নকৰোঁ সেইটো সদায় শূন্যই হয়, হ'ল। তাৰপিছতো কি হ'ব, ইউ প্লাছ 2 ইজ ইকুৱেল টু 0, তাৰপিছত সমান চিন ইউ ইজ ইকুৱেল টু -2, কি পালোঁ, এটা 0 এটা -2। তো ইয়াক আমি কি বুলি লিখিব পাৰোঁ, আলফা ইজ ইকুৱেল টু 0, বিটা ইজ ইকুৱেল টু -2। বিটাটো এনেকৈ বি নিচিনা লিখে, অকণমান এনেকৈ দি এইটো দীঘল কৰি দি এইটো এনেকৈ লগাই দিলেই হ'ল। আলফাটো এনেকৈ লিখে, চবৰ বেলেগ ষ্টাইলত লিখে, কিতাপতো বেলেগ ধৰণে দিয়া থাকে, হৈ গ'ল। এতিয়া কি আছিলে, উৎপাদক বিশ্লেষণ কৰি পেলালোঁ। এইটো ইমান দীঘল তিনিটা নাছিলে কাৰণে আমাৰ এনেকুৱা উৎপাদক বিশ্লেষণে ওলাল। তাৰপিছত কি আছিলে, এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি লগত মিলাব লাগে, হয় নাই? তো এ এক্স স্কুৱাৰ মানে ইয়াত এ মানটো হ'ব 4, বি এক্স মানে বি মানটো হ'ব 8, চি মানটো নাই, গতিকে আমি চি মানটো লিখিম 0। গতিকে আমি ইয়াত ধুনীয়াকৈ লিখিম, ইয়াত মজা হুঁচৰি অন্ত্যেষ্টত আকাৰ, তো ইয়াত এ ইজ ইকুৱেল টু 4, বি ইজ ইকুৱেল টু 8, চি ইজ ইকুৱেল টু 0। এতিয়া কি কৰিম, আলফা প্লাছ বিটা কৰিম। আলফা প্লাছ বিটা ইজ ইকুৱেল টু কিমান হ'ব, আলফা মান আছে 0, বিটাৰ মান আছে কিমান, +-2 আছে নে? তো 0 আৰু -2ক মই যোগ বিয়োগ কৰিলে কি হ'ল, অকল -2 থাকিব, হ'ল। ইয়াৰ সূত্ৰটো আলফা প্লাছ বিটাৰ সূত্ৰটো কি আছিলে, -b/a, হয়নে? আলফা প্লাছ বিটাৰ সূত্ৰটো হ'ল কিমান, -b/a, হয়নে? এতিয়া বি সহগ ওলাব লাগিব, আৰু বি কি আছিলে, 4 আছে, বি আছে 8 আৰু এ আছে 4। তো আমি এইটো কি কৰিব লাগিব, তো চোৱাচোন অকণমান কাটাকাটি কৰিব লগা আছে যে, আগতে আমাৰ ইমানকৈ মিলি গৈছিলে ডাইৰেক্ট, ইয়াত এতিয়া -2 আছে ন, গতিকে আমি -2টো আমি কেনেকৈ পাম, ইয়াৰ তলত 1 এটা আছে, -b/, এতিয়া -2 পাই আছোঁ, কিন্তু ইয়াত আছে 8, হয়নে? তো এই বস্তুটো কেনেকৈ হ'ল, বি মানটো 8 আৰু এ মানটো 4, তো এইটো কাটাকাটি কৰিব লাগিব, 4 দুগুণ 8, তেতিয়া -2 পালোঁ নে? এইটো -8টো কাটাকাটি গতিকে এতিয়া কি -b/, মানে -2 পালোঁ, হয়নে? এইটোত এইটো -2, এইটোত -2, ইয়াৰ তলতো 1 এটা আছে, এইটো -b/, -b মানে হ'ল -2, এ মানে হ'ল 1। ঠিক আছে, এইটোৰ লগত তেতিয়াহ'লে মিলি গ'ল, হ'ল। এইটো ছাইডত এনেকৈ পাতি, এতিয়া আমি এটা বস্তু কিয় লিখা নাই, এই -b/a এইটো 8 পালোঁ ন, তো আমি এইটো -b, এইটো কিহৰ সহগ আছিলে, 8 ইউৰ সহগ। তো আমি এইটো লিখি দিম, ইউৰ সহগ, মেছেজ লিখোঁতে সেইটো এনেকৈ আহি গৈছে, ইউৰ সহগ হ'ল। আৰু 4টো কিহৰ সহগ আছিলে, ইউ স্কুৱাৰৰ সহগ, তো ইউ স্কুৱাৰৰ সহগ হৈ গ'ল। এই দুটা এনেকৈ, এই বস্তুটো ইয়াত লিখিলোঁ, এইটো ইয়াত লিখিলোঁ, হৈ গ'ল। এইটো ক'লে এইটো চেম পালোঁ। এবাৰ কি কৰিম, পূৰণ কৰিম। আলফা ইনটু বিটা কিমান আছে, আলফা মান 0, বিটাৰ মান কিমান আছিলে, -2 ইনটু -2 হ'ল। যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে সদায় 0 হয়, হয়নে? এতিয়া ইয়াৰ সূত্ৰটো কি আছিল, c/a, হয়নে? c/a লগত মিলিছেনে? c কিমান, এইটো 0, এইটো 0 পালোঁ, ইয়াৰ তলত 1 এটা থাকে, গতিকে এইটো 1 এটা হ'ব, c/y। গতিকে আমি ইয়াত লিখিব পাৰোঁ, c হ'ল কিমান, ধ্ৰুৱক, হয়নে? ধ্ৰুৱক, আৰু এ মান কিমান পালোঁ, 1, হয়নে? 1 মানে কিহৰ সহগ, 1, আচলতে এইটো কি হ'ব,
ওৱান বুলি পাইছোঁ, ইয়াত ওৱানো হ'ব পাৰে, টু হ'ব পাৰে, থ্ৰী, মানে যিয়ে নকৰোঁ যে শূন্য নহয় জানো। গতিকে আমি কি কৰিব পাৰোঁ, ইয়াত যিটো আছে এৰ মান 4, আমি ইয়াত 4 পাতি দিলেও কথা নাই। 4টো কিহৰ সহগ আছিলে, 4টো আছিলে তোমাৰ ইউ স্কুৱাৰৰ সহগ। তো এইটো আমি ইউ স্কুৱাৰৰ সহগ বুলি লিখি দিম, ইউ স্কুৱাৰৰ সহগ হৈ গ'ল। ধ্ৰুৱক ইউ স্কুৱাৰ হৈ গ'ল। এইটো আমি প্ৰমাণ কৰিলোঁ, বি বাই গ'ল, চি বাই গ'ল, ইউ স্কুৱাৰ সহগ, ইউ স্কুৱাৰ সহগ। এতিয়া আমাৰ কি হৈ গ'ল, এইটো সত্যাপন কৰা হৈ গ'ল, এইখিনিত খালি অকণ কনফিউজ নহ'বা তোমালোক, কাৰণ এইটোত কি হ'ল -2/1 পালোঁ, তো এইটো নিমিলিল দেখোন, এই বুলি ভয় নাখাবা। খালি বি বাই এটো মান পাতি দিবা, পাতি কাটাকাটি কৰিলে আকৌ মিলি যাব, বুজি পালা। আকৌ আলফা ইনটু বিটা 0 পালে, তলত দেখোন 1 আছিলে, এইটো কি হ'ব, এইটো ভয় নাখাবা। গতিকে ইয়াৰ তলত আমি এই 4 বুলি আমি ভাবিব পাৰোঁ, 4 হওক, 5 হওক, 6 হওক, কোনো 0ই হ'ব, মানে যিয়ে গ্ৰহণ কৰোঁ 4 হ'ব। গতিকে এ মানটো আমি 4 লিখিব পাৰোঁ, সেইকাৰণে ইউ স্কুৱাৰৰ সহগ বুলি মই লিখিছোঁ। ঠিক আছে, এইটো অংক ধুনীয়াকৈ এবাৰ চাই লোৱা, এনেকৈ পাতিবা। প্ৰথম এইটো গ'ল, এইটো গ'ল, এনেকৈ পাতিলেও কথা নাই। আলফা প্লাছ বিটা এনেকৈ এটা দি পেলাই মাইনাছ বি বাই লিখি এইখিনি লিখিবা, আলফা ইনটু বিটা লিখি চি বাই লিখিবা, বাছ সত্যাপন কৰা হৈ গ'ল। হ'ব, কেনেকুৱা লাগিছে? ভাল লাগিছে যদি কমেণ্ট নকৰাকৈ নাথাকিবা। এবাৰ 5 নম্বৰটো কি আছে, টি স্কুৱেৰ মাইনাছ 15 হৈ গ'ল। তো টি স্কুৱাৰ মাইনাছ 15টোক আমি কেনেকৈ কৰিম, সত্যাপন কেনেকৈ কৰিম শূন্য আৰু সহগৰ। চোৱা, ইয়াত একোৱেই নাই, এক্স স্কুৱাৰ মাইনাছ বি এক্স প্লাছ চি, এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি এনেকুৱা ধৰিব পৰা একোৱেই নাই। গতিকে আমি এইটোক প্ৰথমতে উৎপাদক বিশ্লেষণ কৰিব লাগিব, যে এইটো দেখাৰ লগে লগে মনত ৰাখিব, টি স্কুৱাৰ মাইনাছ এইটোক স্কুৱাৰ কৰিব পাৰি নেকি, নোৱাৰি। যদি আমি ইয়াত ধৰি লওক 49 থাকিলে 7 স্কুৱাৰ কৰি দিলোঁ হয়নে, 4 থাকিলে 2 স্কুৱাৰ কৰি দিলোঁ হয়। ইয়াত যিহেতু একোৱেই নাই, তেতিয়াহ'লে আমি এটা এনেকৈ লিখিব পাৰোঁ, 15টো টি স্কুৱাৰ মাইনাছ √15 স্কুৱাৰ বুলি লিখিব পাৰোঁ। মানে এই 2টো আৰু এইটো কাটাকাটি গৈ 15 থাকিব। তো এই বস্তুটোক মই এনেকৈ লিখিব পাৰোঁ। তো এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ হ'ল। তেতিয়া এটা সূত্ৰ জানো আমি, এ প্লাছ বি এ মাইনাছ বি হয়নে নহয়। তো টি প্লাছ 15 টি মাইনাছ √15, বুজি পালানে? এনেকুৱা অংক আহিলে ভয় নাখাবা, এইটো দেখোন আমি তিনিটা থকা আছিলে, 2টা আছে, গতিকে এনেকৈ কৰিব হ'ল। এতিয়া এইটোক আমি ধুনীয়াকৈ এতেকে লিখি পেলাই কি কৰিম, শূন্য মানটো উলিয়াই ল'ম, টি প্লাছ √15 ইজুকেল টু 0 হয়নে, আৰু ইফালে আমি কি লিখি ল'ম, টি মাইনাছ √15 ইজুকেল টু 0 হয়নে। এতিয়া টি ইজুকেল টু √15টো সিফালে গুচি যাব, মাইনাছ √15 হয়নে, আকৌ টি ইজুকেল টু সিফালে গুচি যাব, এইটো √15, এটা মান পালোঁ মাইনাছ √15, এটা মানো √15 হয়নে। তো এতিয়া পিছত কি লিখিব লাগিছিলে, কি দিছিলোঁ মনত আছেনে, আলফা বুলি লিখিব লাগে, ইজুকেল টু মাইনাছ √15, কি লিখিব লাগে, বিটা ইজুকেল টু √15 হৈ গ'ল। এতিয়া আমি এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি, ইয়াত এ কি, বি কি, চি কি ইয়াত লিখিব লাগে হয়নে। এতিয়া ইয়াত যিহেতু আমাৰ এ এক্স স্কুৱাৰটো আছে, বাকী বি এক্স নাই, চিটো আছে হয়নে। বি এক্সটো মানে 0 হয়নে, টি স্কুৱাৰ মানে বুজি পাইছানে, মই এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি কেনেকৈ মিলাই আছোঁ, মনৰ ভিতৰতে মিলাই থাকিব লাগিব। টি আছে যেনিবা এ এক্স স্কুৱাৰ, এই টিটোক মানে এক্স নিদি পেলাই টি দিছে হয়নে। তো টিৰ সহগ এৰ মান কিমান হ'ব, ইয়াত এ ইজ ইকুৱেল টু 1, বি এক্স স্কুৱাৰ প্লাছ বি নাই হয়নে, বি মানটো মই 0, আৰু চি মানটো ধ্ৰুৱক হয়নে, -15। এতিয়া আলফা আৰু বিটাক প্লাছ কৰোঁ, এতেকে আলফা প্লাছ বিটা ইজুকেল টু কিমান হ'ব, আলফা মান মাইনাছ √15 প্লাছ √15 হয় নাই, -15 √15, এইটো কি কাটিয়ে যায়গৈ, মানে মাইনাছে প্লাছে 0 হৈ যাবগৈ হয়নে। আলফা প্লাছ বিটাৰ মানটো হ'ব 0। তো আলফা প্লাছ বিটাৰ এইখিনি আমি আকৌ এইটো চিধাকে আমি কি লিখিম, ইয়াৰ সূত্ৰটো কি আছিলে, মাইনাছ বি বাই এ হয়নে। বি বাই এটো ইয়াৰ লগত মিলিছেনে এতিয়া চাওঁ, বি মানে কি 0, এইটো 0 হয়নে, 0, আৰু এ মান কিমান 1 হয়নে, ইয়াৰ তলতো এটা 1 আছে বুলি ক'ব পাৰোঁ, 0 আৰু 1 এইটোত মিলিছে। এতিয়া আমি 0টোক আমি এবাৰ আকৌ লিখি দিম, 0টো কাৰ সহগ আছিলে, এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ বি হয়নে নহয়। তো আমি লিখিম আমি এতিয়া কি লিখিম, এক্স লিখিব লাগে, এক্সৰ সহগ মানে এক্স, কিন্তু ইয়াত যে টি আছে গতিকে তুমি টি লিখা, এক্স স্কুৱাৰ প্লাছ বি এক্স, এইটো টি আছে যেতিয়া এ টি স্কুৱাৰ প্লাছ বি টি এনেকুৱা হ'বতো, গতিকে টিৰ বি মানটো হ'ব টি সহগ হ'ব, আৰু 1টো হ'ব কি টি
স্কুৱেৰৰ সহগ এইটো টি স্কুৱেৰৰ সহগ হয়নে তো 1 টো মই লিখিম টি স্কুৱেৰৰ সহগ হৈ গ'ল এতিয়া আকৌ কি কৰিব লাগিব আলফা প্লাছ বিটা কৰিলো এবাৰ আলফা ইনটু বিটা ইজ ইকুৱেল টু মাইনাছ ৰুট 15 ইনটু প্লাছ ৰুট 15 হলে মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছে থাকিব আৰু ৰুট 15ক মই যদি এনেকৈ স্কুৱাৰ হৈ যাব এইটো গুচি গ'লে মাইনাছ 15 থাকিব অকল হয়নে আলফা আৰু বিটাক যদি মই পূৰণ কৰোঁ মাইনাছ 15 থাকিব এতিয়া এইটো সূত্ৰত পেলালে কি হ'ব মাইনাছ আৰু বিটা এইটো আলফা কি আছিলে চি বাই এ হলে তো চি মানটো মই পাই গ'লো মাইনাছ 15 আৰু এ মানটো ইয়াত অলপ 1 এটা আছে গতিকে চি মানটো পাই যাম মই কিমান মাইনাছ 15 এ মানটো কিমান 1 তো মাইনাছ 15 টো কি হয় ধ্ৰুৱক চি ইকুৱেল টু মাইনাছ 1 ধ্ৰুৱক হলে আৰু এ মানটো কি 1 এইটো কিহৰ আছিলে কিহৰ সহগ আছিলে কিহৰ সহগ ক'ব পাৰিবানে এ টি স্কুৱেৰ মানে টি স্কুৱেৰৰ সহগ টি স্কুৱেৰৰ সহগ হৈ গ'ল এতিয়া আমি লাষ্টত কি লিখিম সত্যাপন মোৰ আখৰকেইটা মানে মোবাইল এখন হাতে মোবাইল ধৰি আছো এখন হাতে লিখি আছো যে সেইটো কাৰণে এনেকুৱা হৈছে সত্যাপন কৰা হ'ল মজা বুজি পালো ক্লিয়াৰ এইটো অংক বঢ়িয়া 6 নম্বৰ অংকটো হয়নে অন্তিম অংকটো আমি চাম একদম নতুন ভিডিঅ' আজি বনাইছোঁ আজি 25 মে তাৰিখে মই বনাইছোঁ এইটো ভিডিঅ' বহুত দিন বনোৱা নাছিলোঁ আজি বহুত গৰমো দিছে গৰমৰ মাজতে তোমালোকক কৰাইছোঁ আশা কৰোঁ তোমালোকে মোৰ যিটো কষ্ট সেই কষ্টটোৰ মূল্য দিবা তোমালোকে ভালকৈ বুজিছা বুলি মই আশা কৰিছোঁ আৰু কৰিবা কৰি পৰীক্ষাত নম্বৰ পালেহে মোৰ এই কষ্টটো সাৰ্থক হ'ব তো এবাৰ চাওঁ 3x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 4 হৈ গ'ল এটা তিনিটা আছে এইটো টেনশ্যন নাই 4 আৰু 3 কি কৰিব লাগিব পূৰণ কৰিব লাগিব 4 3 গুণ 12 1 5 গ'ল 2 6 গুণ 12 6 যাব কিমান 2 3 গুণ 6 নে এতিয়া এইকেইটাৰ মাজত সম্পৰ্ক কৰোঁ সম্পৰ্ক কৰিলে এই মাইনাছ একো নাই মানে 1 আছে তো 1 ওলাব লাগে এইকেইটাৰ মাজত সম্পৰ্ক কৰি আৰু কিহত কৰি বিয়োগ কৰিব লাগিব তো 2 2 4 3 2 2 4 পৰা 3 টো বিয়োগ কৰিলে মই 1 পাই যাম বাস হৈ গ'ল 3x স্কুৱেৰ মাইনাছ 1 টোক মই কেনেকৈ ভাঙিম 2 2 4 মাইনাছ 3 হৈ গ'ল x মাইনাছ 4 এতিয়া মই এইটো পূৰণ কৰিম 3x স্কুৱেৰ মাইনাছ 4x মাইনাছ মাইনাছ প্লাছ 3x মাইনাছ 4 এতিয়া হৈ গ'ল 4টা পদ পালোঁ কমন টানিম x কমন 3 আছে 4 আছে নাযায় পূৰণ কাটো 3 লগত নাযায় গতিকে অকল x এ আহিব কমন এটা x আহিলে এটা x কাহোতে কিমান থাকিব 3 টো থাকিব সংখ্যাটো আখৰ এটা x গুচি গ'ল আৰু এটা x থাকিল মাইনাছ এটা 4 x গুচি গ'ল অকল 4 থাকিল প্লাছ আছে 1 আহি কমন যাব 3x হ'ব মাইনাছ 4 হ'ব এইটো আৰু এইটো মিলিছে নে মিলিছে মানে অংকটো শুদ্ধ হৈছে 3x মাইনাছ 4 বা বাকি যিকেইটা x প্লাছ 1 হ'ল এতিয়া মানটো পালোঁ এইটো উৎপাদকৰ কেইটা মান এতেকে মই শূন্যকেইটা উলিয়াম 3x মাইনাছ 4 ইজ ইকুৱেল টু 0 3x ইজ ইকুৱেল টু 4 x ইজ ইকুৱেল টু 4/3 হৈ গ'ল এনেকৈ ধুনীয়াকৈ এটা আঁচ দিম তাৰপিছতে x প্লাছ 1 ইজ ইকুৱেল টু 0 এইটো কৰিম কৰোঁ কি হ'ল x ইজ ইকুৱেল টু মাইনাছ 1 ওলাই গ'ল বেছি কৰিবই লাগিলে হ'লনে এইটোক আমি এতিয়া কি বুলি লিখিব লাগে আলফা ইজ ইকুৱেল টু 4/3 বিটা ইজ ইকুৱেল টু মাইনাছ 1 হ'লে তাৰপিছত কি কৰিব লাগে আলফা প্লাছ বিটা পূৰণ কৰিম নে যোগ কৰিম নে নাই তাৰ আগতে আমি ইয়াত এ বি চি কেইটা লিখি ল'ম তেতিয়া অলপ বস্তুটো চিনচিয়াৰকৈ ওলাই যে ইয়াত এ ইজ ইকুৱেল টু 3 হ'ব বি ইজ ইকুৱেল টু কি হ'ব মাইনাছ আছে হয়নে মাইনাছ দিব লাগিব আৰু 1 দিব লাগিব বি ইকুৱেল টু মাইনাছ 1 আৰু চি ইজ ইকুৱেল টু কিমান হ'ব মাইনাছ 4 দেখিছেনে এতিয়া মই কি কৰিম আলফা আৰু বিটাক এবাৰ যোগ কৰিম এবাৰ পূৰণ কৰিম তো আলফা বিটাক যোগ কৰাটোকৈ সমষ্টি তো মই আখৰে নিলিখি ডাইৰেক্ট কৰিছোঁ আলফা প্লাছ বিটা এইটো অলপ বি নিচিনা দেখা গৈছে অকণমান দিবা দেই ষ্টাইল কৰি পেলাই যাতে বিটা নিচিনা লাগে আলফা প্লাছ বিটাক পূৰণ কৰিলে যোগ কৰিলে কিমান হ'ব 4/3 প্লাছ এইটো মাইনাছ আছে মাইনাছ 1 হয়নে এইটো প্লাছ মাইনাছ থাকিলে আকৌ লসাগু কৰিব লাগে এইটো এটা হেডেক ন 3 ইয়াৰ তলত 1 এটা আছে 3 × 3
তিনি ইয়াত হৰণ গ'লে এবাৰ যায়, একৰ লগত 4 পূৰণ কৰিলে 4 গুণ 4 যোগ ইয়াৰ তলত 1 এটা আছে, এইটোৰ লগত এইটো হৰণ কৰিলে 3 বাৰ যাব, 3 লগত ইয়াক হৰণ কৰিলে -3 হ'ব হয়নে? এইটো এবাৰতে পাতি দিব পাৰি, মই তোমালোকক বুজাবৰ কাৰণে অকণমান দীঘলীয়া কৰিলোঁ। প্লাছে মাইনাছে -3 হ'লে 4ৰ পৰা 3 গুচি গ'লে কিমান থাকিব 1/3 হৈ গ'ল। আলফা প্লাছ বিটা কিমান পালোঁ এতিয়া 1/3 পালোঁ। তো এইটো সূত্ৰটো কি আছিলে ছাইডত কৰিম -b/a আছিলে হয়নে? -b/, এতিয়া -b মানটো কিমান 1 মিলিছেনে? ইয়েছ -1 হয়নে? তো এইটো কিহৰ সহগ আছিলে -bটো পাতিও দিব পাৰে এবাৰ -1 ইয়াৰ মানটো কিমান আছে 3 মিলিছেনে 3 তো গতিকে -1টো কিহৰ সহগ কিহৰ সহগ কিহৰ সহগ কিহৰ সহগ xৰ সহগ -x মানে xৰ আগত 1 এটা আছে। তো আমি ইয়াত লিখিম মাইনাসটো থাকিব ব্ৰেকেটত লিখিম xৰ সহগ হলে 3 তো কিহৰ সহগ কিহৰ সহগ কিহৰ সহগ x স্কয়াৰৰ সহগ হয়নে? তো আমি ইয়াত লিখিম x স্কয়াৰৰ সহগ হৈ গ'ল। এতিয়া আমি আলফা আৰু বিটা পূৰণ কৰিব লাগে। তো আলফা আৰু বিটা পূৰণ কৰিলে কি হ'ব মোৰ জায়গা কমি আহিছে, তথাপি মই এইখিনিতে কৰি দিবলৈ চেষ্টা কৰিছোঁ। আলফা ইনটু বিটা ইজ ইকুৱেল টু কিমান হ'ব আলফা মান কিমান আছিলে 4/3 ইনটু বিটাৰ মান কিমান আছিলে -1 তো এইটো কেনেকৈ পূৰণ কৰোঁ মই কৈছোঁৱে পূৰণত বেছি ঝেমেলা নাই, তলত 1 এটা আছে গতিকে ওপৰৰকেইটা পূৰণ ওপৰত তলৰকেইটা পূৰণ তলত। 3 লগত 1 পূৰণ কৰিলে 3 গুণ 3 4 লগত পূৰণ কৰিলে 4 গুণ 4 আৰু মাইনাছ চিনটো সদায় ওপৰটোৰ কাৰণে প্ৰযোজ্য হয় গতিকে আমি ওপৰটো লিখিম -4/3। ইয়াৰ সূত্ৰটো কি আছিলে সাইডত আমি লিখিম c/a হয়নে? তো c মানটো কিমান আছিলে c মানটো আছিলে -4 এইটো -4 মিলিল নে? ইয়েছ। তো -4 বুলি লিখিও দিব পৰা, a মান কিমান আছিলে 3 বুলি লিখি দিব পৰা। এতিয়া -4টো কিহৰ সহগ এইটো বস্তু চাবৰ কাৰণে আমি প্ৰশ্নটোলৈ যাম। গৈ থাকিম -4টো কি এইয়া ধ্ৰুৱক হয়নে? এইটো ধ্ৰুৱক। তো আমি ইয়াত ধুনীয়াকৈ লিখিম -4ৰ জেগাত লিখিম ধ্ৰুৱক আৰু 3টো কিহৰ সহগ x স্কয়াৰৰ সহগ হয়নে? এতিয়া আমি ধুনীয়াকৈ লিখিম x স্কয়াৰৰ সহগ 3 হ'লে এতিয়া ইয়াত ধুনীয়াকৈ লিখা সত্যাপন কৰা হ'ল। কিমান ইজি নহয়নে? এবাৰ মই আকৌ প্ৰথম পৰা দি দিছোঁ, তোমালোকে বহীত পাতিলে আৰু এইবিলাক যে সৰু বিলাক হৰণ চৰণবিলাক তোমালোকে এনেকৈ আঁচ এডাল দি দিবা, একদম বহীখনৰ চুকত কৰিবা। মোৰ মানে বহুত দীঘল এখনতো স্লেটখন, সেইকাৰণে মানে মোৰ কৰিবলৈ অকণমান দিগদাৰ হৈছে। এতিয়া এইটো ধুনীয়াকৈ বঢ়িয়াকৈ তোমালোকে মজাকৈ পাতি ল'বা আৰু কৰি ল'বা হ'ব। সহজ লাগিছেনে? যদি ক'ৰবাত কিবা টান লাগিছে মোক জনাবা দেই, মই তোমালোকক কৈ দিম। তেনেহ'লে আজিৰ ভিডিঅ'টো বাই বাই, আকৌ লগ পাম।